বাইৰেও সেই মামা ঘৰতে পঢ়ি শুনি BA পাছ কৰিলে আৰু তই গৈ মামা ঘৰত গৈ ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ মানুহক অভদ্ৰ আচৰণ নকৰিবি ভদ্ৰভাৱে কথা কবি মিছাতে ইমান চিন্তা কৰি আছে মই ভালদৰে থাকিম নহয় ভালদৰে থাকিবি আকৌ আৰু ভদ্ৰভাৱে থাকিবি তাৰ লগত বেয়া ব্যৱহাৰ নকৰিবি ঠিক আছে এটা কথা তুমি কিন্তু মন মাৰি নাথাকিবা আৰু তুমি হাঁহি থাকিলে এনেও ভাল লাগে গতিকে তুমি হাঁহি থাকিবা আগত পাগল কৰবা মই তুমি হাঁহি থকাটোৱেতো বিচাৰোঁ জিলেলে জিলেলে ও জিলেলে জিলেলে তেনেনেনে তেন তেনেনেনে 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 ছাৰ পেপাৰ পঢ়ি আছে চাওকচোন বাইত আজি এইকেইটাহে শাক চব্জি পালোঁ এইকেইটা চাওক ৰবি ছাৰ তইতো মোৰ কথা বহুত চিন্তা কৰ কৰোঁচোন ছাৰ আজিৰ পৰা তই মোৰ কথা চিন্তা কৰি ছাৰ তাৰ মানে আজি ভাগিনটো আহি আছে আৰু সি মানে ইয়াতে থাকিব আহিছে থাকিব যাবগৈ নাযায় সি তাৰ মানে ইয়াত থাকিয়ে সি পঢ়া শুনা কৰিব ছাৰ তেনেহ'লে এই কেইটামান চব্জি আপুনি আৰু কেইটামান মই লৈ যাওঁ নালাগে নেলাগে নে ছাৰ গোটেইখিনি তয়ে লৈ যা হ'ব দিয়ক তেনেহ'লে মই আহিছোঁ আৰু তোক মই চাই ল'ম মামা আহি গ'ল মোৰ ভাগিন বল ভিতৰলৈ বল এনেদৰেই আৰম্ভ হ'ল মামা আৰু ভাগিনৰ এক নতুন জীৱন আৰম্ভ হ'ল ৰাজুৰ শিক্ষা জীৱন কাল্পনিক নহয় ৰাজুৰ জীৱন সি এক নতুনৰ পাতনি দেশৰ ভৱিষ্যত মনত দেশভক্তি আৰম্ভ হ'ল দুয়োৰে হাঁহি মুকলি আকাশৰ তলত সিহঁত হৈ পৰিল উৰণীয়া পখী তাৰ লগে লগে ৰাজুৰ মূৰত আহে মাজে মাজে পঢ়াৰ কামোৰণি
ৰাজু হৈ পৰিছে স্মাৰ্ট, মাথোন সময়বোৰ পাৰ কৰিছে এটা নতুন আশা। কিন্তু এদিন হঠাৎ বলক বলক পিছে ছাৰ ক'ৰ পৰা আহিলে এই বেংকৰ পৰা আহিলো পইচা পাতি উঠাই আনিলে পইচা চাগে। কেইটামান উঠালো। বলক 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 ছাৰ কথা এটা মন কৰিছেনে আপোনালোকৰ ইয়াৰ যি চাল চলন হাত পাত মোচন কাচন ইমান ভাল দেখা নাই। খুব সম্ভৱ ইয়াৰ হাত লৰ আছে। কোন সি সৌটো আকৌ আপোনাৰ ভাগিনটো সিটো তেনেকুৱা নহয়, আৰু সি যদি তেনেকুৱা হয় আমি তাক ভাল কৰিব লাগিব। দেখিলে গম পাবই নহয়। ৰাজু তই বহি আছ? মামা বহি আছো। ঐ তই অলপ বহ, মই অলপ ভিতৰৰ পৰা ফ্ৰেছ হৈ আহোঁ। হ'ব দিয়ক মই বহিছোঁ। ভাগিন কি কৰিছা? ইমান বেয়াকে চাব নাপায় নহয়। মামা আহিলে কবা মই আহিলো দেই ভাগিন। ই গ'লগৈ নেকি? মামা ই গ'লগৈ। যাওক দে। ঐ ৰাজু, মই অলপ বাহিৰৰ পৰা আহোঁগৈ। চাহ বনাই থৈছোঁ, তই খাবি। তই এতিয়া কি হ'ল? মইতো ইয়াতে থৈছিলোঁ। তাৰমানে আপোনালোকৰ ইয়াৰ যি চাল চলন হাত পাত মোচন কাচন ইমান ভাল দেখা নাই। খুব সম্ভৱ ইয়াৰ হাত লৰ আছে। ৰাজু, মামা তই ইয়াৰ পৰা টকাখিনি কিয় নিছিলি? মই নিয়া নাই নহয় মামা। তই নিনিলে ইয়াৰ পৰা কোনে নিব? চালা চুৰ কৰিবলৈ শিকিছ তই। মই বেয়া হৈ গ'লো মামাৰ চকুত। মই চুৰ হৈ গ'লো, মই হাৰি গ'লো মা। কিন্তু তুমিতো জানা ন মই যে চুৰ কৰা নাই। ইমান ধুনীয়াকৈ ৰাখিছিলোঁ তোক, মন গৈছে ফুৰাবলৈ গৈছোঁ, হাতত মোবাইল তুলি দিছোঁ, কি অভাৱত ৰাখিছিলোঁ তোক, কিন্তু চুৰ কৰিবি কিয় তই? চা তাৰ চেলফি তোলাৰ কোব।
ৰাজু, তোক মই ভুল বুজিলোঁ, তই কিন্তু মোক ভুল নুবুজিবি। মামা তোক মিছাতে মই সন্দেহ কৰিলোঁ, তই মোৰ সঁচা ভাগিন। এইটো ঠিক যে বিজয় কেৱল সত্যৰে হয়। মামা বিজয় কেৱল সত্যৰহে হয়।